নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ গণেশ 24 ইউটিউব চেনেল। তো বন্ধুসকল, এই গুৰুত্বপূৰ্ণ ভিডিঅ'ত আমি আলোচনা কৰিম অসম পুলিচৰ 2025 ডিষ্ট্ৰিক্ট ৱাইজ এক্সপেক্টেড কাট অফ কিমান যাব, যোনটো ফাইনেল কাট অফ কিমান যাব, লগত আপোনাৰ উইথ ভাইভাৰ টেষ্ট মিলাই পিনে ফাইনেল কাট অফ কিমান যাব, এই গোটেইখিনি ডিছকাছ মই এইটো ভিডিঅ'ত কৰিম। কোনটো ডিষ্ট্ৰিক্টত কিমান কাট অফ যাব গোটেইখিনি মই এটা চাৰ্ট বনাইছোঁ, গোটেইখিনি এই ভিডিঅ'টো আপোনালোকে দেখিবলৈ পাব। বন্ধুসকল, ভিডিঅ'টো আপোনালোকে লাষ্টলৈ চাই থাকিব, আপোনাৰ ডিষ্ট্ৰিক্টৰ কাট অফখিনি ভালদৰে চাব। বলক ভিডিঅ'টো আৰম্ভ কৰিম। বন্ধুসকল, আপোনালোকে স্ক্ৰীনত দেখা পাইছে লখিমপুৰ ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ। বন্ধুসকল, ইয়াতে আপোনালোকে চাৰ্টত দেখা পাব কেটেগৰী আছে, ইউ বি ব্ৰাঞ্চ আছে, এ বি ব্ৰাঞ্চ, এনেকুৱা ধৰণৰ মই ভাগকৈ কৰিছোঁ। আপোনালোকে স্ক্ৰীনত ভালদৰে বুজি পাব চালেই। প্ৰথমতে আমি লৈছোঁ জেনেৰেল। লখিমপুৰ ডিষ্ট্ৰিক্টৰ জেনেৰেলত যাব আপোনাৰ 72 ইউ বি আৰু 87 এ বি। তাৰপিছত অ' বি চি এম অ' বি চিত যাব 66 ইউ বি আৰু 84 এ বি। তাৰপিছত এছ চিত যাব 67 ইউ বি 82 এ বি। তাৰপিছত এছ টি পিত চালে 69 ইউ বি 88 এ বি। তাৰপিছত এছ টি এইচত 70 ইউ বি আৰু 89 এ বি। এইকেইটা আছিল আপোনাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ। আৰু যদি এই কাট অফত কিবা যদি ডাউট আছে তেন্তে আপোনালোকে কমেণ্ট কৰিব পাৰে, মই নিশ্চয় ৰিপ্লাই দিম। তাৰপিছত আমি চাম নেক্সট ডিষ্ট্ৰিক্ট হৈছে আপোনাৰ যোৰহাট ডিষ্ট্ৰিক্ট। যোৰহাট ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ হ'ব আপোনাৰ জেনেৰেলত যাব আপোনাৰ 70 ইউ বিত যাব আৰু 88 যাব এ বি। তাৰপিছত অ' বি চি এম অ' বি চিত চালে 67 যাব ইউ বি আৰু 85 যাব এ বিত। তাৰপিছত এছ চি 70 যাব ইউ বি আৰু 86 যাব এ বি। এছ টি পিত চালে 68 ইউ বি 87 এ বি। এছ টি এইচত 69 70 80 আপোনাৰ এ বি। এইকেইটা আছিল আপোনাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ। আৰু যিসকল যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা চাই আছে, আপোনালোকে আপোনাৰ মাৰ্কখিনি ক'ব, টোটেল মাৰ্ক কিমান পাইছে আপোনালোকে কমেণ্টত ক'ব, তেতিয়া গম পোৱা যাব কিমান কাট অফ যাব যোৰহাট ডিষ্ট্ৰিক্টৰ। সেইকাৰণে আপোনালোকে যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা চাই আছে যদি, তেন্তে আপোনালোকে কমেণ্টত আপোনাৰ মাৰ্কখিনি, টোটেল মাৰ্কখিনি দি দিব। তাৰপিছত নেক্সট ডিষ্ট্ৰিক্টখন হৈছে নগাঁও ডিষ্ট্ৰিক্ট। নগাঁও ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ হ'ব আপোনাৰ জেনেৰেলত যাব আপোনাৰ 70 ইউ বি ব্ৰাঞ্চত আৰু 89 এ বি ব্ৰাঞ্চত। অ' বি চি এম অ' বি চিত 68 ইউ বি আৰু 83 এ বিত। এছ চিত যাব আপোনাৰ 69 ইউ বি 86 এ বি। এছ টি পিত যাব 70 এ বি ইউ বি আৰু 88 যাব এ বি। এছ টি এইচত যাব 71 ইউ বি আৰু 87 এ বি। এইকেইটা আছিল আপোনাৰ নগাঁও ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ। আৰু নগাঁও কেণ্ডিডেটসকলে কমেণ্টত লিখক আপোনাৰ টোটেল মাৰ্কখিনি। তাৰপিছত নেক্সট মাজুলী ডিষ্ট্ৰিক্টৰ কাট অফ। মাজুলী ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ হ'ব আপোনাৰ কেটেগৰী জেনেৰেলত 70 যাব ইউ বি 90 যাব এ বিত। তাৰপিছত অ' বি চি এম অ' বি চিত চালে 69 যাব ইউ বি আৰু 86 যাব এ বিত। এছ চিত চালে 67 ইউ বি 85 যাব এ বিত। তাৰপিছত এছ টি পিত 69 ইউ বি 87 এ বি। এছ টি এইচ 70 ইউ বি 89 এ বি। এইকেইটা আছিল আপোনাৰ মাজুলী ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ। ইয়াতকে অলপমান কাট অফটো আপ ডাউন হ'ব পাৰে, ইমান নহয়, 1-2 মান হ'ব পাৰে। ওপৰত নাযায় কিন্তু তলত যোৱাৰ সম্ভাৱনা আছে, মাইনাছত যোৱাৰ সম্ভাৱনা আছে কাট অফটো মই দিয়া কেইটা কাট অফৰ ভিতৰত। তাৰপিছত নেক্সট ডিষ্ট্ৰিক্টখন হৈছে বাক্সা ডিষ্ট্ৰিক্ট। এইখনৰ এক্সপেক্টেড কাট অফ হ'ব আপোনাৰ জেনেৰেলত যাব পাৰে আপোনাৰ 72 ইউ বি ব্ৰাঞ্চ আৰু 88 এ বি ব্ৰাঞ্চ। আৰু অ' বি চি এম অ' বি চিত চালে 69 ইউ বি 85 এ বিত যাব। এছ চিত চালে 70 ইউ বি ব্ৰাঞ্চত আৰু 87 এ বি ব্ৰাঞ্চত। এছ টি পিত চালে 70 ইউ বি আৰু 88 এ বি ব্ৰাঞ্চত। এছ টি এইচত চালে 68 ইউ বি ব্ৰাঞ্চত আৰু 86 এ বি ব্ৰাঞ্চত। এইকেইটা আছিল আপোনাৰ বাক্সা ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ। ইয়াতকে অলপমান কম হ'ব পাৰে, ইয়াতকে বেছি নাযায় কিন্তু। তাৰপিছত নেক্সট ধেমাজি ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ হ'ব আপোনাৰ জেনেৰেল যাব পাৰে আপোনাৰ 72 আৰু ইউ বি এ বি ব্ৰাঞ্চৰ 89 যাব। আৰু অ' বি চি এম অ' বি চিত চালে 66 ইউ বিত যাব পাৰে 86 এ বি। আৰু এছ চিত চালে 69 ইউ বি 85 এ বিত যোৱা। এছ টি পিত চালে 70 ইউ বি 87 এ বি। এছ টি এইচত চালে 71 ইউ বি আৰু 88 এ বি। এইকেইটা আছিল আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ। তাৰপিছত নেক্সট ডিষ্ট্ৰিক্টটো হৈছে নলবাৰী ডিষ্ট্ৰিক্ট। ইয়াৰ এক্সপেক্টেড কাট অফটো হ'ব জেনেৰেলত যাব 72 প্লাছ যাব পাৰে ইউ বি ব্ৰাঞ্চত আৰু এ বি ব্ৰাঞ্চত আপোনাৰ 90 যোৱাৰ সম্ভাৱনা আছে। অ' বি চি এম অ' বি চিত চালে 68 ইউ বিত যাব পাৰে 84 এ বি। এছ চি চালে 70 ইউ বি 86 এ বি। তাৰপিছত এছ টি পিত চালে 69 ইউ বি 88 এ বি। এছ টি এইচত চালে 71 ইউ বি 85 এ বি। এইকেইটা আছিল আপোনাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ। তাৰপিছত নেক্সট ডিষ্ট্ৰিক্টটো হৈছে তামোলপুৰ ডিষ্ট্ৰিক্ট। ইয়াৰ কাট অফটো অকণমান হাই আছে। ইয়াৰ এক্সপেক্টেড কাট অফ আপোনাৰ কেটেগৰী ৱাইজ হ'ব আপোনাৰ জেনেৰেলত যাব আপোনাৰ 72 ইউ বি 88 এ বি। অ' বি চি এম অ' বি চিত যাব আপোনাৰ 69 ইউ বি ব্ৰাঞ্চ আৰু 86 এ বি। এছ চিত যাব 77 ইউ বি তাৰপিছত 87 এ বি। এছ টি পিত চালে ইউ বি 67 আৰু এ বিত যাব আপোনাৰ 89। এছ টি এইচত চালে 70 যাব ইউ বি 88 যাব এ বি।
ইয়াতে আপোনাৰ 70 ওপৰতে যাব আপোনাৰ ইউবি ব্ৰাঞ্চত আৰু 80 ওপৰতো এবি ব্ৰাঞ্চ যাবই, এইটো গেৰেণ্টিয়ে, এইটো ন' ডাউট। এইটো আছিল আপোনাৰ তামোলপুৰ ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ বন্ধুসকল। তাৰপিছত নেক্সট ডিষ্ট্ৰিক্টটো হৈছে গোলাঘাট ডিষ্ট্ৰিক্ট। এক্সপেক্টেড কাট অফ হ'ব ইয়াৰ আপোনাৰ জেনেৰেলত যাব আপোনাৰ 73 ইউবিত আৰু 90 যাব এবি। আৰু OBC MOBCত চালে 69 ইউবি ব্ৰাঞ্চ আৰু 88 এবি ব্ৰাঞ্চত। SCত চালে 68 ইউবি ব্ৰাঞ্চ, 85 এবি ব্ৰাঞ্চত। STPত চালে 66 ইউবি আৰু 87 এবি ব্ৰাঞ্চ। STHত 70 ইউবি ব্ৰাঞ্চ আৰু 89 এবি ব্ৰাঞ্চ। এইকেইটা আপোনাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ আছিলে। ইমান যাব পাৰে, আপোনাৰ সম্ভাৱনা আছে এনেকুৱা ধৰণৰ কাট অফ যাব পৰা গোলাঘাট ডিষ্ট্ৰিক্টত। আৰু যদি আপোনালোকে গোলাঘাট ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট চাই আছে তেন্তে হ'লে আপোনালোকে কমেণ্টত আপোনাৰ টোটেল মাৰ্কটো লিখিব নাপাহৰিব। তাৰপিছত নেক্সট ডিষ্ট্ৰিক্টখন হৈছে বাজালি ডিষ্ট্ৰিক্ট। ইয়াৰ এক্সপেক্টেড কাট অফ হ'ব আপোনাৰ জেনেৰেলত যাব পাৰে আপোনাৰ 71 ইউবি ব্ৰাঞ্চ আৰু 88 এবি ব্ৰাঞ্চ। OBC MOBCত চালে 70 যাব ইউবি আৰু 86 যাব এবি ব্ৰাঞ্চ। SCত 68 যাব ইউবি আৰু 86 যাব এবি ব্ৰাঞ্চ। তাৰপিছত STPত চালে 71 ইউবি আৰু 85 এবি। তাৰপিছত STHত চালে 69 ইউবি ব্ৰাঞ্চ আৰু 82 এবি ব্ৰাঞ্চ। এইকেইটা আছিল আপোনাৰ বাজালি ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাটত। আৰু বাজালি ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলে কমেণ্টত আপোনাৰ টোটেল মাৰ্কটো লিখিবলৈ নাপাহৰিব। তাৰপিছত নেক্সট ডিষ্ট্ৰিক্টখন হৈছে বৰপেটা ডিষ্ট্ৰিক্ট। ইয়াৰ এক্সপেক্টেড কাট অফ হ'ব আপোনাৰ জেনেৰেলত যাব পাৰে আপোনাৰ 75 ইউবি আৰু 82 এবি ব্ৰাঞ্চত। OBC MOBCত চালে 71 ইউবি আৰু 80 এবি। SCত চালে 67 ইউবি আৰু 75 এবি আৰু STP 70 ইউবি 78 এবি। ইয়াৰ 70 প্লাছ যাব পাৰে ইউবি ব্ৰাঞ্চত। তাৰপিছত STHত চালে 72 ইউবি আৰু 85 এবি ব্ৰাঞ্চ। এইকেইটা আছিল আপোনাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ। তাৰপিছত নেক্সট তিনচুকীয়া ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ হ'ব। ইয়াৰ কাট অফটো অকণমান হাই যাব। তাৰপিছত আপোনাৰ ইয়াতে জেনেৰেলত চাব পাৰে আপুনি 77 আৰু 79 এবি, 77 ইউবি আৰু 79 এবি। তাৰপিছত OBC MOBCত চালে 75 ইউবি 84 এবি। SC চালে 68 ইউবি 75 এবি। তাৰপিছত STPত 70 ইউবি আৰু 79 এবি। তাৰ STHত 67 ইউবি আৰু 88 এবি। এইকেইটা আছিল আপোনাৰ তিনচুকীয়া ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ। বন্ধুসকল, যিসকল কেণ্ডিডেটে তিনচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা চাই আছে তেন্তে হ'লে আপোনালোকে কমেণ্টত আপোনাৰ টোটেল মাৰ্কটো নিশ্চয় জনাব নাপাহৰিব। তেতিয়াহে আপোনালোকে গম পাম কিমান কাট অফ যাব তিনচুকীয়া ডিষ্ট্ৰিক্টত। তাৰপিছত নেক্সট ডিষ্ট্ৰিক্টখন হৈছে দৰং ডিষ্ট্ৰিক্ট। ইয়াৰ এক্সপেক্টেড কাট অফ আপোনাৰ জেনেৰেলত যাব 70 আৰু এবিত যাব 70 আৰু এবিত যাব 90। তাৰপিছত OBC MOBC চালে 72 ইউবি 78 এবি। SCত চালে 65 ইউবি 83 এবি। STPত চালে 69 ইউবি তাৰপিছত 77 এবি। STHত চালে 71 ইউবি 89 এবি। একেটা আছিল আপোনাৰ দৰং ডিষ্ট্ৰিক্টৰ কাট অফ। বন্ধুসকল, এতিয়ালৈকে মই প্ৰায় 13টামান ডিষ্ট্ৰিক্টৰ কাট অফখিনি ক'লোঁ। আৰু যিসকলৰ ডিষ্ট্ৰিক্টৰ কাট অফ লাগে তেন্তে হ'লে আপোনালোকে আপোনাৰ টোটেল মাৰ্কটো আৰু আপোনাৰ ডিষ্ট্ৰিক্টখন কমেণ্টত জনাব। কমেণ্ট চাই পিনে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ কাট অফখিনি আকৌ বনাম। আৰু গোটেইখিনি কেণ্ডিডেটে কিমান নম্বৰ টোটেল নম্বৰ কিমান পাইছে গোটেইখিনি আপোনালোকে কমেণ্টত জনাব। তেতিয়া আপোনালোকে গম পাই যাব কিমান কাট অফ যোৱাৰ সম্ভাৱনা আছে। বন্ধুসকল, এইখিনিতে মই এটা কথা কওঁ, এই যিমানখিনি মই কাট অফ বনালোঁ সেইকেইটা আছিল জাষ্ট এক্সপেক্টেড। কোনো অফিচিয়েলি কাট অফ অহা নাই এতিয়ালৈকে। কাট অফ আহিলে মই নিশ্চয় আপডেট কৰি দিম। বন্ধুসকল, আশা কৰোঁ আজিৰ এই ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ ভিডিঅ'খন আপোনালোকৰ বাবে কিবা উপকাৰী হ'ব। আৰু ভৱিষ্যত ভিডিঅ' আৰু নতুন আপডেট পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।